Hello মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম বিএছ চেণ্টাৰ। আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 2.3 ৰ প্ৰশ্নকেইটা সমাধান কৰিম। এতিয়া আমি 4 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম। প্ৰশ্নটো আছে টকাত প্ৰকাশ কৰা। 1 নম্বৰটো আছে 5 পইচা। 5 পইচা টকাত প্ৰকাশ কৰিব লাগে। তাৰ কাৰণে লিখিম আমি জানো যে বা we know that 100 পইচা সমান 1 টকা। 100 পইচা সমান 1 টকা হলে 1 পইচা সমান 1/100 টকা হ'ব। অতএব 5 পইচা সমান 5 পূৰণ 1/100 টকা হ'ব। গতিকে 5 আৰু 1 পূৰণ হৈ 5 হ'ল হৰণ 100। এটি দুটা শূন্য দি হৰণ আছে, গতিকে কি হ'ব 2 ঘৰ পিছত শূন্য হৈ যাব, দশমিক হৈ যাব। কি হ'ব 5 এটা সংখ্যা আছে অলৰেডি আৰু এটা সংখ্যা শূন্য দিম, তাৰ পিছত দশমিক দিম। গতিকে কি হ'ব 5 পইচা টকাত প্ৰকাশ কৰিলে কি হ'ব 0.05 টকা হৈ যাব। তাৰ পিছত 4 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো আছে 5 টকা 5 পইচা। গতিকে তেনেকৈ লিখিম 5 টকা যোগ 5 পইচা। 5 পইচা অলৰেডি আমি আগৰ অংকটোতেই টকাত প্ৰকাশ কৰিছো। কিমান আহিছিলে 0.05 টকা। গতিকে কি কৰিম 5 টকাটো থাকিব যোগ 0.05 টকা। গতিকে এই দুটা এতিয়া যোগ কৰি দিম। কেনেকৈ যোগ কৰিম দশমিক থকা সংখ্যা কেনেকৈ যোগ কৰিব লাগে, ইমান টকা আৰু 5টো ইয়াতে লিখিব লাগিব। তাৰ পিছত দশমিক দি যিকেইটা অংক আছে সেইকেইটা শূন্য দিব লাগিব। এতিয়া প্লাস কৰিম। প্লাস কৰিলে কিমান হ'ব 5 আৰু 0 যোগ কৰিলে 5, 0 আৰু 0 যোগ কৰিলে 0, দশমিকৰ জাগাত দশমিক, 0 আৰু 5 যোগ কৰিলে 5। গতিকে ফাইনাল উত্তৰটো কিমান আহিব 5.05 টকা। গতিকে 5 টকা 5 পইচা যদি আমি টকাত প্ৰকাশ কৰো তেনেহলে 5 টকা 5 পইচা যদি আমি টকাত প্ৰকাশ কৰো তেনেহলে উত্তৰটো হ'ব কি 5.05 টকা। এতিয়া আমি 4 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 55 টকা 55 পইচা টকাত প্ৰকাশ কৰিব লাগে। তাৰ কাৰণে লিখিম 55 টকা যোগ 55 পইচা। এইখিনি অলৰেডি টকাত আছে, এইখিনি আমাক খালি টকাত প্ৰকাশ কৰিব লাগে। তাৰ কাৰণে কি লিখিম 100 পইচা সমান 1 টকা। 1 পইচা সমান 1/100 টকা। তেনেহলে 55 পইচা সমান কি হ'ব 55 পূৰণ 1/100 টকা হ'ব। এই দুটা শূন্য দি হৰণ আছে, গতিকে 2 ঘৰ পিছত দশমিক বহিব। গতিকে 2 ঘৰ পিছত দশমিক দিলে কত হ'ব ইয়াতে হ'ব দশমিকটো 0.55 টকা হৈ যাব। এতিয়া অলৰেডি 55 টকাটো টকাত আছিলে আৰু 55 পইচাটো যেতিয়া আমি টকাত প্ৰকাশ কৰিলো কি হল আমাৰ 0.55 টকা হল। এই দুটা এতিয়া কি কৰিম যোগ কৰি দিম 0.55 টকা। তাৰ এইফালে কি আছিলে 55 টকা আৰু কিটা খালি আছে সেইকেইটা শূন্য দি দিম। যোগ কৰিলে কিমান হ'ব 5 আৰু 0 যোগ কৰিলে 5, 5 আৰু 0 যোগ কৰিলে 5, দশমিকৰ জাগাত দশমিক, 0 আৰু 5 যোগ কৰিলে 5 থাকিল আৰু 5 আৰু একো নাই 5। গতিকে উত্তৰটো ফাইনাল উত্তৰটো কি হৈ যাব এনসারটো হৈ যাব 55.55 টকা। গতিকে 55 টকা 55 পইচা যদি আমি টকাত প্ৰকাশ কৰো তেনেহলে উত্তৰটো আহিব 55.55 টকা। এতিয়া 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 50 টকা আৰু 50 পইচা আছে টকাত প্ৰকাশ কৰিব লাগে।
তাৰ কাৰণে কি লিখিম 50 টকা যোগ 50 পইচা এইখিনিতো অলৰেডি টকাত আছেই এইখিনি খালি পৰিৱৰ্তন কৰিব লাগিব টকাত তাৰ কাৰণে কি লিখিম আমি জানো 100 পইচা সমান সমান 1 টকা গতিকে 1 পইচা সমান সমান 1/100 টকা অতএব 50 পইচা সমান সমান কি হ'ব 50 পূৰণ 1/100 টকা হ'ব এতিয়া এটা শূন্য আৰু এটা শূন্য কাটি দিলো থাকিল কিমান 5/10 টকা তাৰ মানে কি যেহেতু 5ক 10 দি হৰণ আছে এটা শূন্য দি হৰণ আছে গতিকে 1 ঘৰ পিছত কি হ'ব দশমিক হ'ব গতিকে 0.5 টকা এতিয়া এই দুটা আমি যোগ কৰিম 50 টকা 50 টকাটো আৰু 50 পইচাক আমি টকাত পৰিৱৰ্তন কৰি পালো 0.05 এনেকৈ লিখিব পৰা কি আছিল 50 টকা এটো 50 আছিল 50 টকা যোগ 50 পইচা এটো 50 টকা টু 50 টকা থাকিল আৰু 50 পইচাটো যেতিয়া টকাত পৰিৱৰ্তন কৰিলো 0.5 পইচা ওলাল পইচা এতিয়া আমি যোগ কৰিব লাগিব কি যোগ কৰিম 0.5 টকা আৰু 50 টকা 50 টো লিখিম ইয়াতে কোনে মানে 0 দিম যোগ কৰিম যোগ কৰিলে কি হ'ব 5 দশমিকৰ জায়গাত দশমিক 0 আৰু 0 যোগ কৰিলে 0 আৰু 5 তো এতে কি হ'ব এই দুটা মিলি 50.5 টকা এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 5 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া এই দুটা সংখ্যাৰ মাজত কোনটো ডাঙৰ এটো আছে 0.2 আৰু এটা আছে 0.02 obviously এই সংখ্যাটো ডাঙৰ হ'ব কাৰণ এটো যদি টকাৰ ক্ষেত্ৰত হয় এটো হ'ব এটো মানে কি বুজাব 20 পইচা বুজাব এটো মানে 2 পইচা বুজাব গতিকে 20 পইচাটো 2 পইচাতকৈ ডাঙৰ তাৰ পিছত এইটোৰ ক্ষেত্ৰত কি হ'ব 3.03 আৰু আছে 3.30 গতিকে কোনটো ডাঙৰ হ'ব এটো ডাঙৰ হৈ যাব কেনেকৈ এটো যদি টকাৰ ক্ষেত্ৰত বুজায় ইয়াতে কি হ'ব 3 টকা 3 পইচা আৰু ইয়াতে কি হ'ব 3 টকা 30 পইচা গতিকে 3 পইচাতকৈ 30 পইচা ডাঙৰ আৰু ইয়াতে তো সহজে বুজা যায় 5 আৰু 0.5 5 টো ডাঙৰ হ'ব তাৰ পিছত 4 নম্বৰটো আছে 0.4 আৰু 0.44 0.4 মানে কি এটো টকাৰ ক্ষেত্ৰতে ধৰি লৈছো আকৌ 0.4 মানে হৈছে 40 পইচা আৰু 0.44 মানে হৈছে 44 পইচা গতিকে 40 পইচাতকৈ 44 পইচাটো ডাঙৰ এনেকৈ কৰিবা তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো আছে যে বাৰ্ষিক খেল ধেমালিৰ লৰাৰ দীঘল জাপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 সেন্টিমিটাৰ দূৰত্ব জপিয়ালে কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে হেতু ওলাব লাগে গতিকে ৰক্তিমেৰটো কিহত দিয়া আছে মিটাৰত আৰু প্ৰাঞ্জলৰটো কিহত দিয়া আছে সেন্টিমিটাৰত গতিকে ৰক্তিমে জপিয়ালে কি 3.3 মিটাৰ আৰু প্ৰাঞ্জলে জপিয়ালে 333 সেন্টিমিটাৰ গতিকে এতিয়া এই সেন্টিমিটাৰটো যদি আমি মিটাৰত পৰিৱৰ্তন কৰো তেতিয়াহে তুলনা কৰিব পাৰিম নহলে তো তুলনা কৰিব নোৱাৰিম গতিকে তাৰ কাৰণে কি কৰিম আগত যেনেকুৱা সেন্টিমিটাৰ টু মিটাৰত প্ৰকাশ কৰিলে তেনেকৈ কৰিম গতিকে 100 সেন্টিমিটাৰ সমান সমান যদি 1 মিটাৰ হয় তেনেহলে 1 সেন্টিমিটাৰ সমান সমান 1/100 মিটাৰ হ'ব অতএব 333 সেন্টিমিটাৰ সমান সমান কি হ'ব 333 পূৰণ 1/100 মিটাৰ হ'ব তাৰ মানে দুটা শূন্য দি হৰণ আছে দুই ঘৰ পিছত দশমিক বহিব 1 2 দুই ঘৰ পিছত দশমিক বহিল গতিকে প্ৰাঞ্জলে কি কৰিলে 3.33 মিটাৰ কি কৰিলে জপিয়ালে আৰু ৰক্তিমে কিমান জপিয়াইছিল 3.3
3 মিটাৰ গতিকে এইটোৰ মানে কি 3 মিটাৰ আৰু 30 সেন্টিমিটাৰ জঁপিয়াইছিলে ৰক্তিমে আৰু এইটো মানে হল প্ৰাঞ্জলে 3 মিটাৰ আৰু 33 সেন্টিমিটাৰ জঁপিয়াইছিলে তেনেহলে কোনে বেছি জঁপিয়ালে প্ৰাঞ্জলে গতিকে প্ৰথমে লিখিবা প্ৰাঞ্জলে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে হেতুৰ কাৰণে কি কৰিম যেটো ডাঙৰ আছে তাৰ পৰা সৰুটো বাদ দিম মাইনাস কৰি দিম গতিকে 3.33 মাইনাস 3.3 ইয়াতে কোনে মানে 0 মাইনাস কৰিলে কিমান হ'ব 0 পৰা 3 গলে 3 থাকিব আৰু 3 পৰা 3 গলে 0 থাকিব কি হ'ব 0 3 মাইনাস 0 3 3 মাইনাস 3 0 দশমিকৰ জায়গাত দশমিক আৰু 3 মাইনাস 3 0 তাৰ মানে প্ৰাঞ্জলে বেছি জঁপিয়াইছে কিমান মিটাৰ বেছি জঁপিয়াইছে 0.03 মিটাৰ বেছি জঁপিয়াইছে ৰক্তিমতকৈ এটি হ'ব শুদ্ধ উত্তৰ